Hello guys, welcome back to my YouTube channel again. ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে তেনেকৈ ভিডিঅ' বনাব পৰা নাছিলো আৰু কতো তেনেকৈ যোৱাও হোৱা নাছিলে তো এতিয়া আজি আহিছো এটা একেবাৰে নতুন ভিডিঅ' লৈ আপোনালোকে চাই নিশ্চয় ভাল পাব তো শেষলৈকে চাব ভিডিঅ'টো আৰু ভাল লাগিলে প্লিজ লাইক কৰি দিব। You could try to play but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain. Pulling a mob, pushing a train. I'll never stop, stick to a lane. Pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test and expect nothing less, you check as I'm chess, what's happening next, yeah. He got the venom, a tangible weapon, no coming in second. This life is a lesson, he got a new engine from pain, that's a blessing. New focus, no guessing, just bold and obsession. All in his possession, you got their attention. I'll leave an impression and take your redemption. Just kill, no discretion, your mind is a weapon. 11-11, it's time for progression, You could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from... So guys, আমি এতিয়া গৈ আছো মুভি চাবৰ কাৰণে অনুৰাধাত গৈ আছো আৰু টিকেট কাটি দিলো আৰু এইফালে ভাত খাই আছে মানে হিও যাব আৰু লগত আৰু আমাৰ মা মই যাই আছো দুদিন পিছত তই যাবি নেকি মাই নাযায় ৰেডি কেইটা বাজিল এটা বাজে আৰু 1:30 বজাত টিকেট তো চাই থাকিব আগলৈকে তো গাইজ আমি যাব ওলালো আৰু এতিয়া গৈ আছো কাশ্মীৰ ফাইল চাবলৈ ইয়ে কাশ্মীৰ ফাইল চাব গৈ আছো আৰু এই পিছফালে আছে আমাৰ বান্দৰ আমি সোমালো ভিতৰত गैसीवली बटस तफा कसम के शेर से त्रावन गियते और इस पत्नी का निकाह में अपने छोटे भाई से তো গাইজ আমি কাশ্মীৰ ফাইল চাই আহিলোঁ আৰু বহুত ভাল লাগিল আৰু বহুত ডেঞ্জাৰ চিন আছে কেইটামান চাই কিনে একদম মানে কি ক'ম আৰু বহুত ডেঞ্জাৰ চিন আৰু আপোনালোকে চাব নিশ্চয় ভাল পাব তো গাইজ মই আপোনালোকক এটা বস্তু দেখাই আছোঁ এইটো হৈছে আমাৰ মহাৰাণী আৰু এইটো চাপ মোৰ পেইণ্টিঙৰ ব্ৰাছডাল কি কৰি দিলে এইডাল মোৰ বহুত ইম্পৰ্টেণ্ট ব্ৰাছ আছিল আৰু তাক কামুৰি কিনে পিটন লাগে মাছ মানে এতিয়া লুকাই আছে এতিয়া চা লুকাই আছে এই যে ভাল পাইছে হেৰা কাটি দেব ভালে পাল দেখে দে গানটো
অঁ দে কাণত ধৰিছোঁ আমি কাণত ধৰিছোঁ অঁ মই এৰিম মই শুনিম তাৰমানে অঁ দিয়া তো গাইজ এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোক সকলোৱে চাই কিনে নিশ্চয় ভাল পালে আচলতে যোৱা সপ্তাহৰ কিছুমান সৰু সৰু ক্লিপ মই ৰাখি থৈ দিছিলোঁ এনেদৰে ভাল লগা আৰু আজি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আশা কৰিছোঁ সকলোৱে ভাল পালে আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ হিয়াভৰা উল্লেখ জনালোঁ আৰু মোৰ আহিবলগীয়া কিছুমান পেইণ্টিঙৰ ভাল ভাল ভিডিঅ' আপোনালোকক দি থাকিম আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু আজিলৈ ইমানেই